मसलफोराव किचन किं उड स्टोवनि गला बेखेवदों। नोंथाङा गेस बायनो रां गैया नामा आरो गेसआव संनाय बादिनो ओंखाम ओंख्रि संनानै जानो लुबैयो नामा? लुबैब्ला नोंथांमोननि थाखाय एचबी सल्युशन एन्टारप्राइजआ बे खाबुखौ लानानै फैदों। बाक्सा जिल्लानि सदल मसलपुर बेरगुरि सकआव एचबी सल्युशन एन्टारप्राइजआ गेस बादिनो बनजों संनो हानाय किचन किं उड स्टोवनि डिस्ट्रिबिउटर गला बेखेवदों। बेवहाय नोंथांमोना उड स्टोवखौ गोदानै बायनो हानायजों लोगोसे गाज्रि जायोब्ला फाहामनो हानाय राहाखौबो मोननो हागोन। आबुं मिथिनो 7086215513 जानबुं अनजिमायाव सुलाद लानो हागोन। लोगोसेनो बाक्सानि गुबुन गुबुन ओनसोल सुबनखाता, दुमनि, पलासि, जफादं, दावदारा, बरिमाखा आरो बरबरियावबो बे उड स्टोवखौ फानग्रा गलाफोर मोननो हागोन। मिथिनो गोनांदि सोरबाफोर खामानि गैजायै बेखार लाइमोनफ्रा बे उड स्टोवखौ फानग्रा जानो गोसो दंब्ला 7086215513 जानबुं अनजिमायाव सुलाद लानो हागोन। जी उडन स्टोव जो किचन किंग उड स्टोव आम मसलपुर बाक्सा डिस्ट्रिक्ट आम फार्स्ट आनिছোঁ और इते माने कि कम खरचत माने अपनी व्यवहार करिब पारे। जेनेका आजिकाली गेसर माने सिलिंडार रिफिल करार कारणे खूब एटा दाम बाढ़ी गई हाँ। सो हेतुर फालर पराओ रक्षा पाबोलै आरो आमार नर्मेली कि हय खरि खूब अभाव है किछु समय सापेक्षे। किछुमान मानुहर हयतो खरि बहुत आछे तेओलोकर प्रब्लेम नाइ, किन्तु नर्मेली आमार मानुहबिलाकर खरिर अलप अभाव थाके। गतिके कम खरित आमी एई स्टोवर जरियते आमी खाना बनाब पारों आरो लगते यार सुविधाটো होइसे कि याते आमी केरि करिब पारों। आमी जत खुशी तात লৈ যাব पारों। ओख चापर करि आमी निजर सुविधा मते निजर हाइट अनुयायी मेजारमेंट करि आमी एटु प्लेस करिब पारों। प्लेस करि आमी तात बनाब पारों। केनेदरे तात जस्ट सिम्पली तात मटर एटा आछे आरो बेटारी एटा आछे। मटरटोर पर साप्लाई पार लगे लगे फैनटो घूरिब, फैने अपना अटोमेटिक बता दी দিব। बता दियार लगे लगे जिखिनि खरि आछे जिखिनि जलि थका जुई आछे तात बता पार लगे लगे जुइखिनि जलि যাব। ইয়াতে আপোনাৰ প্ৰাইজৰ কথা সুধিছে নে কিবা বেলেগ? চাৰ্জটো আপোনাৰ 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা মেক্সিমাম। 3 ঘণ্টাৰ ওপৰততো আপুনি দিবই নালাগে। 3 ঘণ্টা চাৰ্জ কৰিলে নৰ্মেলি আমাৰ 4-5 জন ফেমিলিৰ কাৰণে 4-5 দিন চাৰ্জটো মিনিমাম থাকি যায় হ্যাঁ। আৰু যদিহে কোনোবাই যদি আমাৰ সৰু সৰু গুমটি টাইপৰ দোকানত ব্যৱহাৰ কৰে তেতিয়া হয়তো ৰেগুলাৰলি তেওঁ 1 ঘণ্টা বা 1.5 ঘণ্টা এনেকৈ চাৰ্জ দিলে তেওঁ ৰেগুলাৰলি ইউজ কৰি থাকিব পাৰিব। আৰু আমার এভেলেবল স্টক আছে ইয়াতে। আমার এইটোৱে অফিস হয় এইচবি সলিউশন এন্টারপ্রাইজ বলে আমার অফিসটো আছে। ইয়াতে প্রডাক্টর গ্যারেন্টি পাব। প্রডাক্টর গ্যারেন্টি আপনার 1 ইয়ার ফুল প্রডাক্ট গ্যারেন্টি। আমি কোৱা নাই অকল বেটারি গ্যারেন্টি বুলি বা অকল মটৰৰ গ্যারেন্টি। ফুল প্রডাক্ট গ্যারেন্টি পাব 1 বছৰৰ কাৰণে। 1 বছৰৰ ভিতৰত আপোনাৰ কিবা ইস্যু হৈছে, কিবা ঠেং ভাঙিছে বা মটৰ ঘূৰা নাই বা ফেনটো ওলাই গৈছে বা বেটারি চাৰ্জ লোৱা নাই, আপুনি ইয়াতে লৈ আহক। সম্পূর্ণ বিনামূলীয়াকে আমি মানে সার্ভিস করে দিম হ্যাঁ। বা যদি আপনার টোটালি ড্যামেজ হয়েছে আমি কমপ্লিটলি রিপ্লেস করে দিম নতুন। যদি কারোবাক প্রয়োজন হয় তেতিয়াহ'লে ইয়াতে আমার কণ্টেক্ট নাম্বার দিয়া আছে 7086215513। এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰিব। নট অনলি এইটো লাগে বুলি নহয়, কোনোবাই যদি ডিলাৰশ্বিপো ল'ব বিচাৰে বা কোনোবাই ৰিটেইলাৰ হিচাপে কৰিব বিচাৰে বা কোনোবাই পাৰ্ট টাইম হিচাপে কৰিব বিচাৰে বোলে মই ডেইলি উঠাম আৰু ডেইলি বিক্ৰী কৰিম, তো সেইটো বেচিছতো কৰিব পাৰিব। আদাৰৱাইজ আমাৰ ইয়াতে পোষ্টটো আমি ভেকেণ্ট কৰিছোঁ। আমি 10 জন ল'ৰা ছোৱালী ৰিক্ৰুইটমেণ্ট কৰিম। গতিকে তেওঁলোকৰ চেলাৰী 10+ আমি ভাবিছোঁ 10+ চেলাৰী থাকিব, প্লাছ ইনচেণ্টিভ থাকিব। তেওঁলোকৰ চেলছৰ ওপৰত এটা আমাৰ চেলছ টাৰ্গেট পইণ্ট ধৰি দিম। টাৰ্গেট পইণ্টৰ ওপৰত তেওঁলোকৰ যিমানখিনি চেল হ'ব সেই চেলছৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে ইনচেণ্টিভ পাব আৰু প্লাছ চেলাৰীটো ফিক্স থাকিবই। তাৰোপৰি ডেইলি এলাউন্স এটা থাকিব তেওঁলোকৰ চলা ফুৰা কৰাৰ কাৰণে যিখিনি এটা থাকে। তেওঁ ইয়াত বৰ্তমান আমি মাৰ্কেটত 3000 ৰাখিছোঁ। যদি কোনোবা আহে হয়তো সামথিং ডিছকাউণ্ট হৈ যাব। মেক্সিমাম নহয়, মিনিমাম কিবা এটা ডিছকাউণ্ট আমি কৰি দিম। ৰেটটো আমি ফিক্স ক'ব নোৱাৰোঁ, ইন ফ্ৰণ্ট অফ কেমেৰাটো আমি ক'ব নোৱাৰিমে। কোনোবা যদি আহে তেনেহ'লে যদি ডিলাৰশ্বিপৰ ৰেটটো বেলেগ হ'ব, ৰিটেইলাৰৰ ৰেট বেলেগ হ'ব। আৰু আপোনাৰ যিবিলাকে ডেইলি ৱাইজত যদি কৰিব বিচাৰে ইয়াৰ পৰা মাল উঠাব আৰু ডেইলি আপুনি পুচিং কৰিব, মানে ডোৰ টু ডোৰ পুচিং কৰে যেনেকৈ কৰে সেইটো সিহঁতৰ আমাৰ লুকআউট নহয়। সিহঁতে যেনেকৈ কৰে
সেইটোৰ তেওঁলোকৰ ৰেটটো বেলেগ হ'ব। যদি মানে কোনোবা দোকানক যদি আমি ৰিটেইলাৰ হিচাপে দিওঁ তেওঁলোকৰ ৰেটটো বেলেগ হ'ব। আমি বোলে আমি ৰিক্ৰুইটমেণ্ট কৰা ল'ৰাবিলাকৰ সেই তেওঁলোকৰ আৰু বেচিছটো বেলেগ হ'ব। নৰ্মেলি মানডে টু ছেটাৰডে মৰ্ণিং 9 to ইভিনিং 5 PM পাব ইয়াতে। सानडे क्लस থাকিব। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसडि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसडि क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसडि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसडि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे एसडि क्लिनिकआव मोनजोबगोन। जुदि एसडि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन।